হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু আমাৰো ভাল। আমি আজি কমলা খাম। কমলা মানে খাওঁ খাওঁ কৰি আছে। কমলা মিঠাই হওক বা টেঙাই হওক, চকলে খাই ইনাম সোৱাদ লাগে। আপোনালোকে খাই চাই গম পাব যে ইনাম ভাল লাগে। মই আগতে জনাই নাছিলোঁ ইনাম ভাল লাগিব বুলি, গতিকে আমি এতিয়া টেঙাটো খাই ল'ম বা তিনিওটাই একেলগে খাই লৈছোঁ। চাওঁগে তাই আৰু মানে দুটা দাঁত নাই, তথাপিতো চবে খাই আছে। এতিয়া এটা 35 হ'ল। মই পাকঘৰত আহিলোঁ, শেৱালি ফুল বনাম। শেৱালি ফুল মানে কাহ চৰ্দিত বহুত ভাল হয়। আমাৰ এই শেৱালি ফুলডাল মানে 12 মাহে লাগি ফুলি থাকে। আমি সেইকাৰণে কাহ চৰ্দি ভাল হ'ব বুলি আজি শেৱালি ফুল মাছ খাৰ এনেদৰে বনাই খাম। বহুত টেষ্টি লাগে, বহুত ভাল মানে শেৱালি ফুল কাহ চৰ্দিৰ কাৰণে। আনফালে মই ভাতো পাতি দিলোঁ। ভাতৰ লগত আৰু কিবা কিবি আছে। ভিডিঅ'টো ইনামতে এৰি দিলোঁ। গতিকে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। বাই বাই।